তো মোৰ বেগ ইয়াতে সব কাপোৰ সোমাই আছে, সব আইটেম চাদৰ মেখেলা আছে, বেলেগ একো নাই এতিয়া। আৰু মই ব্যৱসায় কৰোঁ, তো আপোনালোক সকলোৱে গম পায়। তো সেই নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৰ্ষণ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ বৰ্তমান মই আছোঁ বাগান এৰিয়াৰ মাজত। তো আপোনালোকে দেখিছে চবফালে বাগান। বহুত দিন মই ভিডিঅ' আপলোড দিব পৰা নাইকিয়া, তো বহুত ব্যস্ত হৈ আছোঁ মানে এইকেইদিন অলপ। তো আপোনালোকে গম পাইছে যে বাগানত যিসকল মানুহে কাম কৰে তেওঁলোকক এতিয়া পূজা আহি আছে, পূজাৰ কাৰণে বানাজ দিছে আৰু মই ব্যৱসায় কৰোঁ। তো আপোনালোক সকলোৱে গম পায়। তো সেই মৰ্ণিঙতে বাগান বস্তি সেইবিলাকত গৈ পেলাই ধৰক মই ব্যৱসায়লৈ যাবলগীয়া হয়। তো বহুত ব্যস্ততাৰ মাজত আছোঁ কাৰণে মই এইকেইদিন ভিডিঅ' দিব পৰা নাইকিয়া। তো আজি ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰোঁ অকণমান যিমানকণ পাৰোঁ। তো ময়ো বাগান এৰিয়ালৈ গৈছিলোঁ। তো বাগান এৰিয়াত অলপ দেৰি ঘূৰিলোঁ, কিবা কিবি বিকিলোঁ। এইখন মোৰ বাইকখন আপোনালোকক দেখাই দিছোঁ। এখন মোৰ বাইকখন। তো ভিউজটো চাওক গাইজ, কিমান ধুনীয়া লাগিছে। তো মানে কি মোৰ বাইকত এটা প্ৰব্লেম হৈ গ'ল বহুত দিনৰ পৰা। অকণ প্ৰব্লেমটো হৈয়ে আছিলে, মানে যিটো চেইন পকেটটো গৈ আছিলে, হ'লেও মই ৰানিঙত চলাই আছিলোঁ, কিন্তু আজি একেবাৰে টনা নাইকিয়া। তো যিমানকণ পাৰোঁ মই ঘূৰিলোঁ, ঘূৰি পেলাই এতিয়া মই ঘৰলৈ গৈ আছোঁ। তো এতিয়া টাইম 11টা বাজিছে, সময় বহুত বাকী আছিলে ঘূৰিবলৈ, কিন্তু বাইকখন একেবাৰে টনা নাই। সেইকাৰণে মই ঘৰলৈ লাহে লাহে গৈ আছোঁ আৰু মই চেইন পকেটটো লগাবগৈ লাগিব। তো সেইকাৰণে মই ঘৰলৈ গুচি আহিবলগীয়া হ'ল। তো গাইছ আজি বাগানৰ মাজৰ পৰাই তো এইখন মোৰ বাইকখন আপোনালোকক দেখাই দিছোঁ। তো এইটো মোৰ বেগ, ইয়াতে সব কাপোৰ সোমাই আছে, সব আইটেম চাদৰ মেখেলা আছে, বেলেগ একো নাই এতিয়া। তো যিহেতু মই ডেইলি ব্যৱসায়লৈ গৈ থাকিবলগীয়া হয়, সেইকাৰণে ভিডিঅ' আপলোড দিবলৈ পৰা নাইকিয়া। আৰু এতিয়া ছিজনটো বানাজ দিছে, তো একদিনো মই ঘৰত বহিবলৈ পৰা নাই, প্ৰত্যেক দিনে মই ব্যৱসায়ত গৈ আছোঁ। তো ভাবিলোঁ যে আজি যিকেইটকা পইচা ওলালে তো মিলাই মেলি মই চেইন পকেটটো লগাই লওঁ। এতিয়া টাউন যাম, এবাৰ সলাওঁতে 1550 টকা চেইন পকেটত লৈছিলে, কিন্তু এইবাৰ দাম হৈছে বুলি কৈছে। তেওঁ কিমান হৈছে এতিয়ালৈকে গম পোৱা নাই। তো টাউনলৈ গ'লে গম পাম। আৰু এটা কথা আপোনালোকক কওঁ যে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই পেলাই অলপমান লাইক আৰু কমেণ্ট কৰিব, ভিডিঅ'বিলাক কেনেকুৱা হৈছে, আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু মোৰ ভিডিঅ'বিলাকত ভিউজটো বহুত ডাউন হৈছে, সেইকাৰণে মোৰ ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ গৈছে। যিহেতু টাইম নাপাওঁহে, তেওঁ টাইম উলিয়াই মই কেতিয়াবা ভিডিঅ' বনাবলগীয়া হয়। আৰু এটা ভিডিঅ' বনাব গ'লে আজিকালি ধৰক তেলৰো দাম হৈছে, তেল ভৰাবলগীয়া হয় 300-400 টকা, আৰু হোটেলৰ খোৱা বোৱাৰ পৰা সকলোখিনি খৰচ আহে। মানে এটা ভিডিঅ' বনাই গ'লে 500-600-700-800লৈকে খৰচ হৈ গুচি যায়, আৰু মানুহটো বহিবলগীয়া হয়। তো সেইকাৰণে মই ভিডিঅ' সদায় আপলোড দিবলৈ পৰা নাইকিয়া। কিন্তু আপলোড দিলেও কি হ'ব, ভিউজটো বহুত ডাউন মাৰি গৈছে, সেইকাৰণে মানে মন নোযোৱা হৈ গৈছে। হ'লেও চেষ্টা কৰি যাম, যিমানখিনি পাৰোঁ টাইম পালে ভিডিঅ' আপলোড দি থৈ যাম। তো আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বিলাক কেনেকুৱা হৈছে। আৰু গাইজ এতিয়া মই ক'ত আছোঁ তাৰ আপোনাৰ লোকেশ্যনটো কৈ দিওঁ যে এইফালে গ'লে চিধা যদি মই এইফালে যাওঁ যোৰহাট গটঙা পামগৈ। ইয়াৰ পৰা কমচে কম 3 কিলোমিটাৰমান যাব লাগিব। আৰু এইফালে গ'লে মৌবন্ধা পামগৈ, ইয়াৰ পৰাও নাই কমে 2-3 কিলোমিটাৰমান যাব লাগিব। তাৰ মাজতে মই আছোঁ, আৰু চবফালে এতিয়া বাগান, গোটেই ৰাউণ্ডটো বাগান, আৰু কোনো এতিয়া বাগানৰ কাম কৰা মানুহ নাই। যিহেতু আজি দেওবাৰে বন্ধ থাকে, তো আপোনালোকে গম পায়ে। তো আজিৰ দিনটো মোৰ লছেই হৈ গৈছে, চব মানুহবিলাক ঘৰতে পাইছিলোঁ। তো কিন্তু মোৰ বাইকে এক চকুত টনা নাইকিয়া, মোৰ লছ। I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. তো গাইজ ফাইনেলি মই আহি পালোহি। মোৰ বাইক বনোৱা কথা যে আছিলে, চেইন পকেট লগোৱাৰ কথা আছিলে, তো জেগা পাই গ'লোহি। তো গাইজ এইটো চেইন পকেট লোৱা হ'ল, আপোনালোকক দেখাই দিছোঁ। তো গাইজ এইটো চেইন পকেট লোৱা হৈ গ'ল। ইয়াৰ দামটো আগতে আছিলে 1550 টকাত মই চেঞ্জ কৰিছিলোঁ, এতিয়া এইটো 1700 হ'লগৈ, মানে 150 টকা বাঢ়িলে। তো এতিয়া এইখন দোকানখন আপোনালোকক দেখাই দিছোঁ। তো এইফালে মোৰ বাইকখন খুলি আছে, মোৰ ভাইজনে মোৰ বাইকখন খুলি আছে, আৰু এভৰিথিং চব যি আছে চব খুলি আছে, আপুনি দেখিছে। তো দোকানখনৰ ভিতৰতো এইটো গাইজ। তো বন্ধুসকল এইফালে মোৰ বাইকখন খুলি আছে। তো আৰু এই বক্সটো মই আনবক্সিং কৰি দিওঁ।
এইটো দেখিছে আপোনালোকে বক্সটো মই আনবক্সিং কৰোঁ তো ব্লগ দিয়াৰ ভিতৰত কি আছে আপোনালোকেও দেখাওঁ সেইটো স্পকেটটো হয় আৰু এখন চেঞ্জ পকেট কোঠাৰ ভালকৈ কৰিবা আকৌ আপোনাক ইমান ভাইৰেল কৰি দিম হা ইমানেই ভাল কৰি দিম লাষ্টৰ আমি ৰাস্তাটো যাব নোৱাৰে